নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কলাগুৰু কোন আপোনালোকে হয়তো ভাবিছে এই প্ৰশ্নৰ অৱতাৰণা কিয় কৰিলোঁ প্ৰথম বিদ্যালয়লৈ যোৱা শিশুজনেও জানে যে এই প্ৰশ্নৰ উত্তৰ হৈছে যে বিষ্ণু প্ৰসাদ ৰাভা পিছে অসম কংগ্ৰেছ সভাপতিৰ অধ্যয়নহীন মন্তব্য মতে কলাগুৰু হৈছে জ্যোতি প্ৰসাদ আগৰৱালাহে মাজুলীৰ এখন ৰাজহুৱা সভাত এই অধ্যয়নহীন মন্তব্য প্ৰদান কৰিলে অসম কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন বৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ এনেদৰে কলাগুৰুক চৰম অপমান কৰে নৱনিযুক্ত কংগ্ৰেছ সভাপতি ভূপেন বৰাদেৱে আমাৰ কলাগুৰু কোন অসমীয়া জাতিয়ে এক কলাগুৰু বুলি কয় জ্যোতি প্ৰসাদ আগৰৱালা জ্যোতি প্ৰসাদ আগৰৱালা কি শিকাইছে আমাৰ যদি কলাগুৰু জ্যোতি প্ৰসাদ আগৰৱালা আমি সিদ্ধান্ত ল'ব লাগিব আমি জ্যোতি প্ৰসাদ আগৰৱালা শুনিম নে হিমন্ত বিশ্ব শৰ্মাক আমি শুনিম নিশ্চয়কৈ এয়া কলাগুৰুৰ প্ৰতি কৰা চৰম অপমান কিন্তু এতিয়ালৈকে অসম কংগ্ৰেছৰ সভাপতিজনে ক্ষমা খোজা নাই তেওঁৰ এই উদ্ভট মন্তব্যৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট আমাৰ কলাগুৰু কোন অসমীয়া জাতিয়ে এক কলাগুৰু বুলি কয় জ্যোতি প্ৰসাদ আগৰৱালা জ্যোতি প্ৰসাদ আগৰৱালা কি শিকাইছে আমাৰ যদি কলাগুৰু জ্যোতি প্ৰসাদ আগৰৱালা আমি সিদ্ধান্ত ল'ব লাগিব আমি জ্যোতি প্ৰসাদ আগৰৱালা শুনিম নে হিমন্ত বিশ্ব শৰ্মাক আমি শুনিম